হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু মৰ্ণিঙৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত দিন হ'ল ভিডিঅ' একদম দিবই পৰা নাই। আজি বতৰটো ডাৱৰীয়া, ৰাতিপুৱাৰ পৰা বৰষুণ পৰি আছে। বহুত বেছি ভাল লাগিল বৰষুণটো পৰাৰ কাৰণে। ইমান গৰম দিছিল নহয়, থাকিব নোৱাৰাকৈ ইমান গৰম দিছে। চ' এয়া চাওক, পাৱাৰ বেংকটো মই হাতত লৈছোঁ কাৰণ মোবাইলত একেবাৰে চাৰ্জ নাই। 20% মান চাৰ্জ আছে। চ' অকণমান পাৱাৰ বেংকত লৈ লৈছোঁ চাৰ্জ দিবলৈ আৰু ব্লগিং অলপমান কৰোঁ বুলি ভাবিছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই। এয়া চাওক, ৰ'দটো অলপমান উঠিছে আৰু লগতে মই এটা বস্তু আনি কেনে ৰ'দত অকণমান শুকাই ৰাখিছোঁ। এয়া চাওক, এইটো আপোনালোকে জানেনে? এইটো কচু কোনে কোনে খাই ভাল পায় জনাব। এইটো কি কচু জানো, মান কচু নে দুধ কচু, নামটো ইমান ভালকৈ নাজানো। যি কি নহওক, কচু আনিছোঁ। বহুত দিন হ'ল কচু মানে খোৱা নাই। আজি বনাম। অকণমান বনোৱাৰ আগত অকণমান ৰ'দত দি থৈছোঁ কাৰণ ইয়াৰ কিছুমান কচুবিলাক গলত খোজাই খালে। চ' অকণমান ৰ'দত দিছোঁ যাতে ইয়াৰ মানে খুচখুচানিটো অলপ পালায়, সেইটো কাৰণে। চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়াৰ পৰা। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক আৰু কেনেকুৱা পায় কমেণ্টত জনাবলৈ একদমেই নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কচুখিনি কটাৰ আগতে মই পোনপ্ৰথমতে লগাই লৈছোঁ অকণমান মিঠাতেল হাতত। কচুবোৰ অকণমান খুজাব পাৰে, সেইটো কাৰণে। আৰু তেলৰ গন্ধটো অকণমান বেয়া পাওঁ মিঠাতেলৰ। আৰু আমাৰ ইপিনে বহুত বৰষুণ পৰি আছে। যোৱাকালিৰ পৰা বৰষুণ পৰি আছে। আপোনালোকে হয়তো বৰষুণৰ শব্দবোৰ শুনিবলৈ পাইছে। এতিয়া ধুনীয়াকৈ মই কচুখিনিৰ পৰা বাকলিবোৰ এৰাই ল'ম আৰু কচুখিনি ধুনীয়াকৈ কাটি বাছি আপোনালোকৰ ওচৰত কেনেকৈ বনাইছোঁ সেইখিনিও আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু আপোনালোকে কচু কোনে কোনে খাই ভাল পায় জনাবলৈ নাপাহৰিব কিন্তু দেই। তেতিয়াহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আপোনালোকে দেখুৱাৰ দৰে মই পোনপ্ৰথমতে এখন পেন বহাই লৈছোঁ। পেনখিনি ভালদৰে গৰম হৈ যোৱাৰ পিছত ইয়াতে মই পিঁয়াজ, নহৰু, অকণমান জলকীয়া সৰহকৈ দিছোঁ আৰু এইখিনি কাটি বাছি থৈ দিছোঁ। লগতে মই কচুখিনি অলৰেডি বইল কৰি লৈছোঁ অকণমান টাইম। তো পেনটো ভালদৰে গৰম হৈ গৈছে। লগতে মই ইয়াতে ব্যৱহাৰ কৰিছোঁ তেল অকণমান। তেলটো এতিয়া ভালদৰে অলপ গৰম হ'বলৈ দিম। তেলটো গৰম হৈ যোৱাৰ পিছত ইয়াতে অকণমান পাঁচফোৰণ ব্যৱহাৰ কৰিছোঁ আৰু পাঁচফোৰণটো অকণমান ফুটি যোৱালৈকে অকণমান লাৰি দিছোঁ আৰু লগতে এইখিনি ভালদৰে ফুটি গৈছে। আৰু মই এতিয়া ইয়াতে কাটি থোৱা অকণমান নহৰুবোৰ দি দিম। নহৰু অকণমান থেটিয়াই লৈছোঁ, মই বেছিকৈ লোৱা নাই, 5-6 খিলামান লৈছোঁ। চ' এইখিনি অকণমান হালকা অলপমান ভাজি ল'ম। ইয়াৰ কালাৰটো চেঞ্জ হোৱালৈকে অকণমান ভাজি থাকিম। তাৰপিছতে মই ইয়াতে দিছোঁ জলকীয়াৰ পৰিমাণটো আপোনালোকে বেছিকৈ দিব পাৰে। মই ইয়াতে 4টামান দিছোঁ আৰু লগতে পিঁয়াজখিনিও দি দিলোঁ। পিঁয়াজখিনিও এতিয়া ভালদৰে ভাজিম। পিঁয়াজৰ কালাৰটো চেঞ্জ নোহোৱালৈকে অকণমান ৰঙচীয়া কৰি পেলাই ভাজি থাকিম আৰু আনপিনে মোৰ পিঁয়াজখিনি ভজা হৈ গৈছে। এয়া চাওক, ধুনীয়াকৈ কালাৰ চেঞ্জ হৈ গৈছে। আৰু লগতে মই বইল কৰি ৰখা কচুখিনি ইয়াতে এড কৰি দিছোঁ। কচুৰ বহুত পৰিমাণে পানী ওলাই গৈছে আৰু জানে কচুত বহুত বেছি পৰিমাণে পানী ওলায়। চ' এইখিনি অকণমান লাৰি দিছোঁ, ভালদৰে লাৰি চাৰি দিছোঁ আৰু লাৰি চাৰি দি কিনে অকণমান ঢাকন দি ৰাখিম। আৰু ইয়াতে অকণমান সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু বইল কৰাতে অকণমান নিমখ দিছিলোঁ, সেইটো কাৰণে নিমখৰ পৰিমাণটো অকণমান কমকৈ দিছোঁ। আৰু ইয়াতে লগতে অকণমান ৰেড চিলি পাউডাৰো এড কৰিছোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ লাৰি চাৰি ঢাকন দি ৰাখিম 5 মিনিটৰ কাৰণে। আৰু লগতে দিছোঁ অকণমান জিৰা পাউডাৰটো দিছোঁ যাতে ইয়াৰ স্মেলটো ভাল হয় সেইকাৰণে। আৰু এইখিনি মই এতিয়া 5 মিনিটৰ কাৰণে অকণমান ঢাকন দি ৰাখিম। পিনে এয়া বজাৰ আনিছে। আজি মঙলবাৰে আমাৰ ইয়াতে সপ্তাহিক বজাৰ হয়। চ' এয়া ঢেকীয়া আনিছে দেউতাই আৰু লগতে কিবা কিবি আনিছে। এয়া লেচেৰা আৰু জলকীয়া, পিঁয়াজ, মূলা আৰু এতিয়াতো ভোলৰ ছিজন, ভোল লৈ আহিছে। চ' এইখিনি বজাৰখিনি এতিয়া ভালদৰে চিজিল কৰি থওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো চাই থাকিব।
মোৰ ইয়াৰ চব্জিও হৈ গৈছে অলৰেডি আৰু এতিয়া দুপৰীয়া বাজিছে 1:30মান হ'ল চ' চানা বৰ্তমান শুই আছে আৰু এতিয়া তাকো উঠাই কিনে গা চা ধুৱাই দিম চব্জিখিনি অলৰেডি হৈ গ'ল এতিয়া নুমাই থ'ম আৰু আপোনালোকে ভিডিঅ'বোৰ চাই একদমেই লাইক চেক নকৰে লাইক চেক কৰিব আৰু যোনসকলে মোৰ চেনেলটোত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে থকা ঘণ্টি বটনটো অল কৰি ৰাখিব মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে সোনকালে পাই যাব Kalija, ole baba le mo kalija ta utu dice mo kalija ta. Me utu dice ma. Me kanu di thaka kiyo? Ah. 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 Ole baba le ole. Eh amar sana gadu ahil na? Kami gadu cha. Angang kole gadu cha. Mo ta kichi di? মা দিতা তুমি এতিয়া মাম খাবা ন এতিয়া কি দি মাম খাবা তুমি কি দি মাম খাবা এতিয়া কি দি খাবা মাছ আৰু দালি পটেটো হাই কৈ দিয়া হাই গাইজ কি খবৰ ভালনে সকলোৰে মাম খাং দেই এতিয়া আপোনালোকে চাই থাকক চানাক অকণমান ভাত খুৱাই আছোঁ লগতে কিবা কিবি কৈ ভাত চাত খুৱাব লাগে তাক ভাত খুৱাইতে 1 ঘণ্টামানটো টাইম হৈয়ে যায় কাৰণ বহুত কিবা কিবি কৰি খুৱাব লাগে একদমেই ভাত চাত খাব নোখোজে খেলি তাৰ লগত খেলি খুৱাব লাগে কিবা কিবি কৈ সাধু কথা কৈ কিবা কিবি মানে কৈ কেনে ভাত চাত খুৱাব লাগে সেইটো কাৰণে বহুত বেছি টাইম গুচি যায় তাৰ লগতে আৰু কাৰ বাচ্চা তেনেকুৱা কমেণ্টত জনাবচোন আৰু এতিয়া পাইছে পুৱাৰ 9টামান হ'ল আৰু পুৱাতে আজি যাবলৈ ওলাইছে এটা জাগাত তাৰমানে মাৰ মানে দেহাটো যোৱাকালিৰ পৰা অকণমান বেয়া হৈ আছে দেহাৰ বিষ জ্বৰ উঠি আছে চ' ভাবিছোঁ অকণমান ডক্টৰৰ ওচৰত তাক অকণমান লৈ যাওঁ চ' সেইকাৰণে মই মা আমি দুজনে যাবলৈ ওলাইছোঁ জানেই আমাৰ কোনো নাই সেইটো কাৰণে লৈ যোৱা সেনেকুৱা মানুহ নাই যিহেতু আমাৰ এখেতৰো মানে কাম ছুটি নাপায় সেইকাৰণে আমি যাব লগা হৈছে আৰু আনপিনে আমি ৰখি আছোঁ পিলপিলিৰ কাৰণে পিলপিলিত যিহেতু ইয়াৰ পৰা আগিয়ালৈকে উঠি যাব লাগিব সেইটো কাৰণে পিলপিলিৰ কাৰণে ৱেইট কৰি আছোঁ আনপিনে মাও আছে লগত মাৰো দেহাটো অকণমান বেয়া চ' লৈ যাওঁ কি হয় বাৰু আপোনালোকক সকলোবোৰ জনাই থাকিম ভিডিঅ'টো চাই থাকিব চ' আহি পালোঁ আহি পাই অকণমান ৱেইট কৰি আছোঁ কাৰণ ডক্টৰ আহিব 1:30মান বজাতহে ডক্টৰ আহিব আমি 1:30লৈকে ৰখিব লাগিব এতিয়া বাজিছে 11টা চ' ৱেইট কৰি আছোঁ আমি যিহেতু 7 চিষ্টাৰ গোৱালপাৰা হস্পিটাললৈ আহিছোঁ আৰু লগতে ইয়াতে বহুত মানুহ হয় হস্পিটালখনলৈ আৰু বহুত বেছি চাফা সেইটো কাৰণে বহুত ভাল লাগে আৰু আনপিনে এতিয়া বেছি 12:30 হ'ল আৰু পুৱাৰ পৰা একো খোৱা নাই যিহেতু বহুত বেছি ভোক লাগি গ'ল মাৰো মোৰো সকলোৰে তাৰমানে চ' সেইকাৰণে কিবা এটা খাবলৈ আহিছোঁ এইখন গোৱালপাৰা ওচৰতে মানে হোটেল এখন আছে ইয়াতে আহিছোঁ আৰু চানা হেনো তাও এক্সট্ৰা প্লেট লাগে তাইও ভাত খাব তাৰো ভোক লাগিছে চ' সেইটো কাৰণে কিবা এটা খাই লওঁ যিমান দূৰ পাৰোঁ ভিডিঅ'টো আপোনালোকক দেখুৱাম মোবাইলতো যিহেতু চাৰ্জ কম আছে চ' এয়া বহুত কিবা কিবি আইটেম আছে কিবা কিবি দিছে বাৰু এয়া চাওক চয়া খাবলৈ ষ্টাৰ্ট কৰিছোঁ খাই আছোঁ বৰ্তমান আৰু লগতে আমাৰ চানাও খাই আছে ধুনীয়াকৈ আঞ্জাবোৰ বহুত বেছি টেষ্টি বহুত ভাল লাগিল খাই কিনে নিৰামিষকৈ খাইছোঁ মাছ এটাকে লৈছোঁ বাৰু চ' এয়া চাওক ধুনীয়াকৈ খাই আছোঁ আমাৰ চানাও খাই আছে কেমেৰাটো অন কৰাৰ লগে লগে তাই খাবলৈ আৰম্ভ কৰিছে এনেহ'লে খেলিহে আছিল খোৱা নাছিল চ' আপোনালোকক হাই বুলিও কৈ দিছে আৰু লগতে ময়ো খাই লৈ কিনে আপোনালোকক লগ পাইছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকক যোৱাকালি হস্পিটালৰ পৰা আহিতে ৰাতি হৈ গ'ল সেইটো কাৰণে আৰু ভিডিঅ' চিডিঅ' কৰা নহ'ল এতিয়া বৰ্তমান যাবলৈ ওলাইছোঁ ঘৰত এয়া বৰষুণৰ বতৰৰ কাৰণে ছাতিখন লৈ লৈছোঁ হাতত আৰু আজি দিনমান বৰষুণ পৰি আছে যোৱাকালিৰ পৰা
চ' এতিয়া ঘৰত যাওঁ আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব যোনসকলে মোৰ চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি থব লগতে থকা ঘণ্টি বটনটো অল কৰি ৰাখিব আজিলৈ এইখিনিয়ে বিদায় লৈছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'তে আজিলৈ বাই 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 দি Bye bye. লাইক কৰবি ক